নমস্কাৰ আপোনালোক সকলোকে পঞ্চমী ডায়েৰীৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি দেখিছেনে একেবাৰে ডায়েটৰ বাকৰিৰ বিহু আখৰাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আচলতে অহা 30 এপ্ৰিল তাৰিখে আমাৰ গোলাঘাট জিলাৰ দেৰগাঁৱত অৱস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত এখনি মুকলি বিহু আয়োজন কৰা হৈছে। আৰু সেইবাবে বৰ্তমান আমাৰ সকলো শিক্ষক প্ৰশিক্ষাৰ্থী বিহুৰ আখৰাত ব্যস্ত। কোনোবাই যদি হুঁচৰিৰ আখৰা কৰিছে, অন্য কোনোবাই আকৌ জেং বিহুৰ বা বিহু নামৰ। এইকেইদিন যিহেতু বিহুৰ আখৰা চলি আছে, সেইকাৰণে মই ভাবিলোঁ দুটামান ক্লিপ ৰাখিয়ে থওঁ বিহু আখৰাৰ, পিছত চাব পাৰিম। আৰু এই বিহুবিলাকৰ সম্পূৰ্ণ ভিডিঅ' মই আপোনালোকক বাৰু দেখুৱাবলৈ নিশ্চয় চেষ্টা কৰিম। এতিয়া বলক আমাৰ ডায়েটৰ বাকৰিৰ বিহুৰ বাবে যি আখৰা কৰি থকা হৈছে সেইবিলাক চাওঁগৈ। আৰু এয়া এইফালে ঢোলত চাপৰ দিলে আমাৰ বিপ্লৱ দাই, আৰু ঢোলৰ মাতনি জানো কোনোবা ৰৈ থাকিব পাৰে? আমিও একেবাৰে সোমাই ল'লোগৈ। এয়া আমাৰ কোঅৰ্ডিনেটৰ বিজু ছাৰৰ অফিচ। বিহু বুলি আমি কেইজনমানে মিলি অকণমান ফূৰ্তিয়ে কৰি দিলোঁ, কাৰণ আমি অসমীয়া বিহুতে বলিয়া, নহয় জানো? এইফালে আকৌ বিহু বুলি ছাৰৰ লগত অকণমান ধেমালি কৰি দিয়া হ'ল। ক্লাছৰুমৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহি এওঁলোকে আকৌ ফটোশ্বুট কৰিছে একেবাৰে আইফোনত। আৰু ইফালেতো বিহুৰ আখৰা, আৰু এয়া হুঁচৰিৰ আখৰা কৰি আছে তেওঁলোকে। আৰু কাপোৰতে অৱশ্যে ৰৈ চাৰিও আছে কেইগৰাকী মানে। চাৰিওফালে পৰিৱেশটো কেৱল বিহুৰে। এইফালে আমাৰ জেং বিহুৰ দল, আমি কেইগৰাকী মানে মিলি জেং বিহু মাৰিম। মই অৱশ্যে ইমান ভালদৰে নাচিব নাজানো, তথাপি টকাটোকে লৈ মঞ্চত উঠিমগৈ। বিহু বুলিলে গা ৰুবই নোৱাৰে। বিহু প্ৰেক্টিছ গাইজ, জেং বিহু। এইফালে আমাৰ ধুন্তি আৰু জয়ে কেনেদৰে নাচিব লাগে সেই নাচৰ যিবিলাক ষ্টেপ আছে সেইবিলাক ভালদৰে দেখুৱাই আছে। আৰু ইয়াত দুদিনমানৰ আগত শ্ৰেণীকোঠাৰ ভিতৰতো সকলো প্ৰশিক্ষাৰ্থীৰ মুখতে বিহু। এনেদৰেই সকলো বিহুৰ মাজেৰে আনন্দ ফূৰ্তি কৰি আছে। আৰু এইটো আমাৰ অসমীয়াৰ নাম উল্লেখ থকা বিহু। আৰু শেষত আমাৰ অসমীয়াৰ নাম উল্লেখ থকা বিহু নামেৰে আজিৰ মই এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোকে চাবৰ বাবে অশেষ ধন্যবাদ।